guys, welcome back to our channel SB Creation. আজি আকৌ আমি আহিলো আপোনালোকৰ মাজত এটা নতুন ভিডিও লৈ। আজি ভাবিলো আজি এটা ব্লগ বনাও। আজি সানডে যিহেতু বহুত দিনৰ মূৰত আহিছো আপোনালোকৰ মাজলৈ। ভিডিওটো চাই থাকিব শেষলৈকে। গতিকে পলম নকৰি আৰম্ভ কৰো বলক। আমি ইয়াতে খেতি কৰিছো বাৰীত সেইকাৰণে চাবলৈ আহিছিলো কেনেকুৱা হৈ আছে। ইয়াতে লাই শাকৰ খেতি কৰিছো। বাৰীতে মাৰিম পাক বিচাৰি আনিম শাক। একো ভাল গাব নাজানো মই। হ'ব দিয়ক বাদ দিয়ক বলক। বলা বলা যোৱা নে হয়নে বলা যাওঁ ঘৰলৈ যোৱা নে সেইফালে যাবা বলা। আমাৰ ধান পকিলে আৰু এই ধানখিনি ৰুওঁতে আমাৰ নভুই দিনাখন ভিডিঅ' দিছিলোঁ নহয়, আপোনালোকে চাব। ডেছক্ৰিপশ্যনত লিংকটো দি দিম। খেতি কৰিছে এইখিনি ধনিয়া, এইখিনি পালেং ওলাইছে অলপ অলপ। ধনিয়াখিনি কমকৈ ওলালে ন? কেলৈ কমকৈ ওলালে? ইমান হেঙাকৈ চেতিয়ালা? উই কি হ'ল হা? কি আজি সানডে যিহেতুকে এতিয়া বনি আছে মাংস, গতিকে চাওঁগে বলক কেনেকৈ বনাই। কি বনাই আছা? মাংস। কি মাংস? গাহৰি। দিছে পিঁয়াজ দিছা? কিহৰ লগত বনাবা? তেল গাহৰি মাংসৰ পৰা উলিয়াই ল'লা নেকি? লাই শাকৰ লগত বনাবা? এয়া শাক, পালেং, লাই শাক জুইতে বনাইছা? জুইত বনালে খাবলৈ বেছি ধুনীয়া হয়, সেইকাৰণে জুইতে বনাইছে আৰু। বৰ ডাঙৰ ডাঙৰকৈ কটাই নাই নেকি? আমাৰ আগতে চেনেলত বহুতকেইটা গাহৰি মাংসৰ ৰেচিপি দি থোৱা আছে। ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে চাবলৈ নাপাহৰিব। আৰু আজিতো গোটেই ৰেচিপিটো নেদেখুৱাওঁ, এনেই অকণমান মাজে মাজে দেখুৱাম, যিহেতু আজি ব্লগ হয়, নহ'লে ব্লগটো বহুত বেছি দীঘল হৈ যাব। গাইজ আজি 6 তাৰিখ যিহেতু নৱেম্বৰৰ গ্ৰেড 3 ন? গ্ৰেড 3 ৰিজাল্ট দিব। আপোনালোকে কোনে কোনে দিছে কমেণ্ট বক্সত জনাব, আৰু কোন কোন পাছ কৰিলে সেইটোও জনাবলৈ নাপাহৰিব। আৰু আমাৰ SB Creation চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আমাৰ পৰিয়ালৰ সদস্য হৈ যাব আপোনালোক। চাটনি কি চাটনি? চাটনি মানে সেয়া নিদিয়া নেকি? দিবলৈকে খুন্দি আছে। চাওঁ দেখুৱা। আজি ৰিজাল্ট দিব নহয়, তুমি পাবা নেকি? মই কি জানো, মামাইহে জানে। গোটেই পানী পানী কৰিলা? পানী নে তেল এয়া? পানী কেলে কৰিলানো? দাইল বনালে নহয় মায়ে? কেৰাহীখন ল'ব লাগিছিলে আকৌ, এখন লাগি ধৰা কেৰাহীখন ল'লা তুমি। যদি আৰু এক্সাম দিবলৈ যোৱা আমি আজি ভাত আৰু এয়া গাহৰি চব্জি আৰু এয়া অলপ আচাৰ আৰু এইফালে আছে দাইল, ইমানেই আৰু ভাত আৰু বেলেগ একো নবনালে। মাছ কি কৰিলি? সিহঁতি খালে আৰু এয়া গুলুৱে আমাৰ গুলু মামাম খোৱা আকৌ। গুলুকে এক লদা দি থৈছে, তাই শুকান ভাত খাই ভাল পায় কাৰণে। দাইল অকণ দি দিওঁ নেকি শুনো? মই এতিয়া খাই লওঁ। ভাত খাই হ'ল, গুলুক গা ধুৱালোঁ, খুব কান্দিলে। হাঁহি নাচি দিয়া গুলু। হেইয়া গুলু মানুহ হেইয়া যি টি গালেও নাচি দিয়া আৰু ন। আৰু এতিয়া আমি লৈছোঁ গুটি পচাবলৈ, গতিকে আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ।
হয়তো দিয়া কি কৰিবা ইয়াত তিয়াই থ'বা নে কি এতিয়া হে তিয়াই পিনে কাইলৈ দিম সিহঁতেকে হয় জানো আজি তিয়াই থ'ব লাগিব গোবৰ দি থৈ দিলেও হ'ব চাগে নহ'ব হ'ব নি আৰু বাকী সৰিয়হখিনি সৰিয়হটো ইয়াত এনেকৈ টোপলা বান্ধি থৈ দিছে কাইলৈ দিবা নেকি উঠনি যাই মাটি খানি আছিলাগে সেয়াত দিবা কি লাগিলে শুনো গুটু অ গুলু কি লাগিলে চাওঁ কিনো লাগিলে চাওঁ পানী লাগিলে একো নহয় বোলা আহা 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 কম বেবী চোলা দাঙি নাথাকে নহয় ন এডোখৰ দাঙিব পাৰিবনে আহা ব'লা ঐ নি মাতি দিয়া মাহীক মাতি দিয়া থাকক চোলা হেৰি নকৰিবা ঐ নি হেৰে কোৱা আহা হেৰে কোৱা আহা কোৱা আকৌ কি দেৰা আমি মেকআপ কৰিম আমাৰ মেকআপ আৰ্টিষ্ট চয়নিকা শইকীয়াই কৰি দিব কৰিছানে ৰেডি কৰি আছে আৰু এইফালে আমি ছেটআপ লগাই লৈছোঁ আপোনালোকক গোটেই ফুল ভিডিঅ'টো নেদেখুৱাম মাজে মাজে অকণমান দেখুৱাম আৰু ফাইনেল লুকটো দেখুৱাম তাৰপিছত এতিয়া মই মুখ চুখ ধুই আহিলোঁ এতিয়া মেকআপ লগাব আৰু ঐ মেকআপ লগা মেকআপৰ বস্তু অলৰেডি ৰেডি কৰিছে আমাৰ মেকআপ আৰ্টিষ্ট সেইফালে নেদেখুৱাওঁ গোটেই লেতেৰা হৈ আছে বিচনাখন মেকআপৰ বস্তুৱে আৰু এইটো এনেকৈ দেখিলে আৰু এইটো এনেকৈ আমি ছেটআপটো কৰি লৈছোঁ ইয়াতে তাৰপিছতে এয়া বস্তু ৰেডি কৰিছে কৰ সোনকালে মোৰ আজি স্মকি আই মেকআপ লুকটো কৰিছে চয়নিকা শইকীয়া মেকআপ আৰ্টিষ্ট মোৰ ভণ্টি হয় যিহেতু তাই নতুন সেইকাৰণে মোৰ আৰু মুখতে প্ৰেক্টিচ কৰি আছে আৰু আপোনালোকে যদি লুকটো ভাল দেখে তেতিয়াহ'লে তাইক কণ্টেক্ট কৰিব পাৰিব যোৰহাটৰ হয় আমি আৰু তাই এটা ফেচবুক পেজ আছে মই তলত ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে গৈ চাব ইনষ্টাগ্ৰামৰ আইডিটোও দি দিম মন গ'লে আপোনালোকে চাব পাৰে টাটা ফুল লুক আৰু এতিয়া ড্ৰেছ কৰি আহোঁ শুনো তুমি ড্ৰেছ কৰিবানে কিবা হৈ দিব এতিয়া দেই কোনে ফোন কৰিছে কোনে হেল্ল' কৰিছে নেকি হেল্ল' গুলু হেল্ল' কৰিছে মুনুমাহী কিতাপ নকৰিবা শুন মুনুমাহী পিটিব আকৌ নকৰিবা কৰিছা নেকি থৈ দিয়া মুনুমাহী ভাগৰ আজিলৈ ইমানেই আজিলৈ আহিছোঁ আপোনালোকে চেনেলটো যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব বাই কৈ দিয়া বাই কৰি দিয়া গুলুও বাই দি দিলে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেছিকৈ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মোৰ ভিডিঅ' বনাবলৈ মটিভেশ্যন পাম গতিকে আজিলৈ আহিছোঁ বাই আকৌ কৈ দিয়া উমা এটা দি দিয়া